হে এভৰিৱান আপোনালোক সকলোৰে এটা ডাঙৰ প্ৰশ্ন হৈ গৈছে যে এতিয়া বহুতে কৈ আছে যেহেতু শিক্ষামন্ত্ৰীয়ে কৈছে যে আমি কম সাবজেক্টৰ পৰীক্ষা পাতিম কিন্তু পৰীক্ষা পাতিম জুলাই মানৰ পৰা পৰীক্ষা পোৱা এতিয়া পাতাৰ আপোনালোকৰ সম্পূৰ্ণ সম্ভাৱনা আছে কিন্তু কেটা সাবজেক্টৰ পৰীক্ষা পাতিব নিউজত দেখুৱাই আছে এদিন কৈছে 3টা সাবজেক্ট পাতিব এদিন কৈছে 6টাই পাতিব কিন্তু জানি থক শিক্ষামন্ত্ৰীয়ে কৈছে কালি মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে কি কৈছে যে এইচএছৰে হওক বা তোমালোকৰ এছএছএলসি খিনিৰ কাৰণেই হওক তেওঁলোকৰ যাতে সোনকালে পৰীক্ষাটো তেওঁলোকে 5 তাৰিখৰ আগত ছেপ্টেম্বৰৰ 5 তাৰিখৰ আগত চেণ্ট্ৰেলৰ ফালৰ পৰা ডেট দিছে তাৰ আগত তেওঁলোকে পৰীক্ষাৰ সম্পূৰ্ণ মানে কাৰ্যসূচী শেষ কৰিব লাগিব হেতু কাৰণে তেওঁলোকে যিমান পাৰি সোনকালে পৰীক্ষাটো পাতিব খুজিছে হেতু কাৰণে তোমালোকৰ কৈ দিছে যে 4টা বা 5টা নহয় 4টা বা 3টা সাবজেক্টৰ ভিতৰত পৰীক্ষা লৈ সমাপ্ত কৰি দিব এটা এছএছৰ খিনিৰ কাৰণে কৈ দিছে যে 2টা সাবজেক্ট হয়তো কম্পালসৰি ৰাখি দিব নহলে সেই 2টা সাবজেক্ট মানে আসামি এমআইএল সাবজেক্টটো আৰু তোমালোকৰ যি ইংলিশ থাকে হেতুটা হয়তো কম্পালসৰি কৰি দিব আৰু বাকি তাৰ পিছত যি এটা সায়েন্সৰ ষ্টুডেন্ট হওক আৰ্টছৰ ষ্টুডেন্ট হওক অল টোটাল সাবজেক্ট আছিল কি এমআইএল আৰু ইংলিশ মিলাই বাকি 3টা থাকে আৰু 5টা সাবজেক্টৰ পৰীক্ষা হ'ব বাকি 3টাৰ ভিতৰত তোমালোকৰ মানে কাৰবা হয়তো আৰু বেছিও থাকিব পাৰে সেই 3টাৰ ভিতৰত মাত্ৰ আৰু 2টা হয় এটা কমাই দিব বাকি 2টা হয়তো কোনে যি হিচাপত ধৰ কোনোবাই ফিজিক্স সিলেক্ট কৰিছে কোনোবাই ম্যাথ সিলেক্ট কৰিছে মুঠতে তোমালোকে যদি তেনেকা হয় এনেকা এটা সাবজেক্ট সিলেক্ট কৰিবা যিটো তোমাৰ পূৰ্ণ সম্ভাৱনা আছে যে তুমি ভাল ৰিজাল্ট কৰিবা আৰু পিছত গৈ মেজৰ লেভেলত গৈ তুমি মেজৰ হেতু সাবজেক্টত লব খুজিছা বা যিয়ে নহক ডক্টৰ ইঞ্জিনিয়াৰ লাইনত যাব খুজিলেতো কথা নাই তুমি তেতিয়া মেজৰৰ লগত কথা নাই মুঠতে যিটো সাবজেক্টত ষ্ট্ৰং হেতুতে কৰিবা আৰু এছএছএলসি ক্ষেত্ৰত 6টা সাবজেক্টৰ ভিতৰত যদি 4টা মানো পাতি দিয়ে তেতিয়া কি কোন গিটা পাতিব নিশ্চয় এটা কথা সবে জানো যে 2টা সাবজেক্টটো কম্পালসৰি ৰাখিব এটা হৈছে এমআইএলটো আৰু এটা ইংলিশটো কাৰণ হেতু পিছলৈও লাগে এতিয়া বাকি যি সাবজেক্ট বাকি এতিয়া বহুতে কৈছে যে মই আৰ্টছ পঢ়িব খুজিছো মই কোনটো সাবজেক্ট লম ম্যাথছ বহুতে কৈছে মই বেয়া পাওঁ ম্যাথছ হেতু এটালকে ডিসিশন অহা নাই কিন্তু মই যি দেখিছো বা যি নিউজ এসিজো দি আছে পেপাৰত দিছে হেতু মতেতো পৰীক্ষা 4টা মানৰ সাবজেক্ট হ'ব 2টাটো এই 2টা ৰাখি গল আৰু বাকি 2টা বা 3টা 5টা এটা কমাই দিলেও হ'ব বাকি কি ৰে হ'ব বাকি 2টা তোমালকে কি সিলেক্ট কৰিবা হে সিলেক্ট কৰিবা এতিয়াই নকৰিবা তোমালকে যি গিটা তোমালকৰ সাবজেক্ট ষ্ট্ৰং হে সাবজেক্ট গিটা পঢ়ি থাকা আৰু যি গিটা উইক মানে উইক গিটা বেছিকে গুৰুত্ব দিয়া যাতে গুটেই গিটা ইকুৱেল কৰা যাতে পিছত গৈ যদি কৈ দিয়ে যে 4টা সাবজেক্ট হ'ব 2টা সাবজেক্ট নিজে সিলেক্ট কৰা তেতিয়া যাতে কনফিউজন নহয় পিছত বলে তুমি যিগিটা ভাল আছিল হেগিটা লৈলা হেগিটাত গৈ অকমান পিছত পেপাৰখন টাফ পাই গলা আৰু যিগিটা নোৱাৰিলা হাতেন তাৰ ভাল হল তাৰ পেপাৰ গিখন ভাল আহিলে হেতু কাৰণে তোমালকে যাতে গুটেই গিটা ইকুৱেল হৈ থাকে যাতে হে সময়ত খেলিমেলি নালাগে নহলে পিছত বলে তুমি ম্যাথছত বেয়া আৰু সায়েন্সত বেয়া তুমি ম্যাথ সায়েন্স সিলেক্ট নকৰিলা সোশিয়েল বা ইলেক্টিভ সিলেক্ট কৰি পৰীক্ষা দি দিলা পিছত বলে গম পালা ইলেক্টিভ আৰু সোশিয়েল টান আহিলে ম্যাথছৰ আৰু হেৰি যিখন পেপাৰ আহিছিলে হেখন পেপাৰ তুমি পাৰিলা হেতু কাৰণে যাতে হেতু নহয় গুটেই গিটা চাই থোৱা আৰু তোমালকে জানি থোৱা যে যদি পৰীক্ষা পাতে তেতিয়া হলে সাবজেক্ট কমিবই 6টা সাবজেক্ট নাপাতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে আমি কম সাবজেক্ট কেলে পাতিম যাতে পৰীক্ষাটো সোনকালে আমাৰ শেষ হয় হেতু কাৰণে তোমালকে এইগিদিনটো পৰাপক্ষত গুটেই গিটা সাবজেক্টে পঢ়ি থাকা আৰু যি গিটা সাবজেক্ট হোৱা নাই যিগিটা সাবজেক্ট কমপ্লিট ভালকে হোৱা নাই সেই সাবজেক্ট গিটা কমপ্লিট কৰা যাতে তোমালকৰ হেতু সময়ত এনেকা নহয় যে এই 2টা সাবজেক্ট কমপ্লিট নাই হোৱা মই এগিটা নলও যে হেতু সময়ত যদি কৈ দিয়ে বলে ম্যাথছ আৰু সায়েন্স নালাগে ইনে কথাটো কৈছো ম্যাথছ আৰু সায়েন্স নালাগে পিছত বলে তুমি হে 2টা কৈ দিছিলা বাকিটা নকইলা যাতে গুটেই গিটা হৈ থাকক বহুতে এগিদিনৰ পৰা যদি 3টা সাবজেক্ট বুলি ভাবে 3টাই পঢ়ি আছে হয়তো বহুতে হেতু কাৰণে গুটেই গিটা পঢ়ি থাকা যাতে প্ৰবলেম নহয় এছএছৰ ক্ষেত্ৰতটো নহয় এছএছৰ 5টা সাবজেক্ট পৰীক্ষা হয়হে যদি কমাই দিয়ে তেতিয়া হলে কেটা হ'ব হাইষ্ট 3টা হ'ব বা যিকোনো 2টা বা 2টা সাবজেক্টটো কমাবই নহলে তো এটা কমাই কিডাল হ'ব হেতু কাৰণে এটোৱে আৰু বেলেগ একো নাই আৰু যদি কোনোবা নতুন সাবস্ক্ৰাইব কৰি দিবা চেনেলটো আমাৰ আজি 7k সাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গল হেতু কাৰণে সবলকে ধন্যবাদ মানে অশেষ ধন্যবাদ জনে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি 7k সাবস্ক্ৰাইবাৰ পোৱাই দিলেগে আৰু তোমালকৰ যদি পৰীক্ষা হয় ইনোটো পৰীক্ষা হ'ব বুলি কৈছে মই তোমালকক যি কৈছিলো যে মই পৰাপক্ষত পাৰিলে আমাৰ মই যেহেতু গোলাঘাটত থাকো অসমৰ বিখ্যাত আঠখিলা নামঘৰ তোমালকৰ এছএছ আৰু এছএছএলসি কিনি হয় চাকি জ্বলামগে চাকি এগছ দিমগে যাতে পৰীক্ষাত সবৰে পৰীক্ষা ভালে যাওক হেতু কাৰণে আজিলে ইমানে আৰু তোমালকৰ কনফিউজনটো ক্লিয়াৰ কৰি দিও যে তোমালকে বহুতে কৈছে 3টাই হ'ব নে 6টা হ'ব সিওৰ লাগে এতিয়া তেওঁলোকে কমাম বুলি কৈছে কিন্তু কমাম মানে কি তোমালকে পঢ়ি থাকা গুটেইটা একো প্ৰবলেম নহয় যিগিটা ষ্ট্ৰং হেগিটা আৰু ষ্ট্ৰং কৰা যিগিটা উইক হেগিটাও ষ্ট্ৰং কৰা যাতে পৰীক্ষা হেতু সময়ত যদি কৈ দিয়ে বলে আসামিজ ইংলিশ নালাগে তেতিয়া যাতে তোমালকৰ প্ৰবলেম নহয় বহুতে হয়তো আসামিজ ইংলিশে পঢ়ি থাকা বাকি গিটা নপঢ়িবা হেতু কাৰণে গুটেই গিটাই পঢ়ি থাকা বহুতে মোক কৈছে দাদা 3টা সাবজেক্টে পঢ়িম আজি পৰা নিজৰ হিচাপত সিলেক্ট কৰি নিজৰ হিচাপত নহয় গুটে 6টাতে ইকুৱেল নে আৰু এবাৰ ইনো তোমালকৰ সাকে পৰিস্থিতি যি দেখিছো অকমান হলো ইমান টাফকে হয়তো বহি নাচাব পাৰে আৰু পৰাপক্ষটো আমি কেনসেল হোৱাটো বিচাৰিছো কিন্তু মই এটো কৈ থৈছো যে পৰীক্ষা যদি কেনসেল নহয় তেতিয়া কি হ'ব হেতু কাৰণে কিন্তু মই পৰাপক্ষত কেনসেল হোৱাটো বিচাৰিছো কাৰণ পৰিস্থিতি বেয়া তোমালকো বিচাৰিছে কেনসেল হোৱাটো কিন্তু এটোৱে আৰু জনাই থলো গতিকে আজিলে ইমানে যদি নতুন সাবস্ক্ৰাইব কৰি থব